ধেমাজি জিলাৰ চিলাপথাৰৰ বৈৰৱপুৰত অহা ২৭-২৮ আৰু ২৯ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পঞ্চদশ কেন্দ্ৰীয় দ্বিবাৰ্ষিক আৰু ধেমাজি জিলা সমিতিৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন। ভৈৰৱপুৰস্থ নেতাজী সমন্বয় কেন্দ্ৰ বাৰেৰখনীয়া কৃষ্টি দলেৰে আদৰণি জনাই অধিৱেশন লাইখুটা স্থাপন কৰাৰ লগতে স্বাধীন ভাৰতৰ মহান নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি উন্মোচন কৰে সাংসদ প্ৰধান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে। উক্ত অধিৱেশনত বাঙালী জাতিৰ দ্বিবুঠাৰ NRC মাটি সমস্যা লগতে উপগ্ৰহীয় বাঙালী ছেটেলাইট কাউন্সিল বিষয় সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি মন্তব্য কৰে বাঙালী ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপংগীয়ে। ফেডাৰেশ্যনৰ ইয়াতে অধিৱেশন হ'ব আৰু সেই অধিৱেশনৰ কাৰণে আজি ইয়াতে লাইখোলা আমি স্থানীয় বিধায়ক আৰু ফেডাৰেশ্যনৰ ৰাজ্যিক সমিতিৰ সভাপতি সম্পাদক স্থানীয় নেতৃত্ব আৰু আমাৰ জনপ্ৰতিনিধিসকল সকলোৱে মিলি আহি আমি ইয়াতে অংশগ্ৰহণ কৰিলোঁ আৰু আমি আশা কৰোঁ তেখেতসকলৰ এই অধিৱেশনখন সফল হওক আৰু আমাৰ ফালৰ পৰা শুভেচ্ছা। আমাৰ ফেডাৰেশ্যনৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় অধিৱেশনৰ ইয়াত আমাৰ আজি লাইখুটা স্থাপন হ'ল আৰু আমি আশা ৰাখিছোঁ এই মাহৰ শেষৰ ফালে ভালকৈ খুব ৰাইজৰ সহযোগিতা আমি দেখিছোঁ, ভালকৈ খুব সফলভাৱে আমি পাতিব পাৰিম বুলি আমাৰ বিশ্বাস আৰু মোক ৰাইজেও বিশ্বাসত সভাপতি পাতি থৈছে। আমি আশা ৰাখিছোঁ ভালকৈ আমি পাতিব চেষ্টা কৰিম। তাৰ ওপৰঞ্চি আজি এই শুভ দিনতেই আমি নেতাজী সুভাষ চন্দ্ৰ বসুৰ আমাৰ এটা প্ৰতিমূৰ্তিও আমি ইয়াতে আজি স্থাপন দুৱাৰ মুকলি কৰিলোঁ আৰু মই ভাবোঁ তেখেতৰ যোনটো দেশপ্ৰেম আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি যোনটো অৱদান, যে গোটেই সঁচা অৰ্থত প্ৰকৃত স্বাধীনতা দিয়াই দিয়াৰ যিটো অৱদান, মই ভাবোঁ যে সেইটোৰে গোটেই অনুপ্ৰাণিত হ'ব। যুৱ ছাত্ৰ ফেডাৰেশ্যন ৫০ দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ধেমাজি জিলাৰ চিলাপথাৰৰ বৈৰৱপুৰত অনুষ্ঠিত আৰু ইতিমধ্যে আপোনালোকে জানে আৰু ইয়াৰ আজি ভূমি পূজনৰ লগতে লাইখুটা স্থাপন কৰা হৈছে আৰু ইতিমধ্যে ধেমাজি জিলাৰ বিশেষকৈ সাংবাদিকসকলে আমাৰ এই অনুষ্ঠানটো সফল কৰাৰ ক্ষেত্ৰত যিধৰণে আগবাঢ়ি আহিছে তাৰ বাবে আমি সকলো সাংবাদিক বন্ধুসকললৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।